ৰাজপথত উত্তাল প্ৰতিবাদ আমচুৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰে আমচুৱে। হোজাই জিলা বিলুপ্তিকৰণ কেতিয়াও মানি নলয় আমচুৱে। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে হোজাই জিলাৰ বিভিন্ন প্ৰান্তত আমচুৰ উত্তাল প্ৰতিবাদ। চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীৰ পুতলিকা দাহ কৰে আমচুৱে। লগতে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি উত্তাল কৰে শ শ আমচু কৰ্মীয়ে। প্ৰয়োজনত আমচু যাব গাঁৱে গাঁৱে, যাব প্ৰত্যেকটো গাঁৱৰ ৱাৰ্ডে ৱাৰ্ডে। চৰকাৰৰ এই সিদ্ধান্ত বাতিল নকৰালৈকে অব্যাহত ৰাখিব চৰকাৰ বিৰোধী প্ৰতিবাদ। হোজাই জিলা বিলুপ্তিকৰণ সিদ্ধান্ত বাতিল কৰাৰ দাবী আমচুৰ। চাওক, এক গভীৰ ষড়যন্ত্ৰ হৈ আছে। যিহেতু অসম চৰকাৰৰ কেবিনেটে যি ঘটকাৰী সিদ্ধান্ত লৈছে আৰু জিলা মৰ্যাদাৰ পৰা হোজাই জিলাখনক যি ধৰণে বিলুপ্তিকৰণৰ যি সিদ্ধান্ত লৈছে, আমাৰ হোজাই জিলাৰ প্ৰত্যেকজন মানুহক অপমান কৰিছে। গতিকে এই ধৰণৰ যি ঘটকাৰী সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰিব লাগে। আজি আমি হোজাই জিলা আমচুৰ উদ্যোগত জিলাখনৰ প্ৰায় 10খন ঠাইত আমি প্ৰতিবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আৰু ধাৰাবাহিকভাৱে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব। যিমান দিন পৰ্যন্ত এই বিলুপ্তিকৰণৰ সিদ্ধান্ত বাতিল নকৰে, সিমান দিন পৰ্যন্ত হোজাই জিলা আমচুৱে অবিৰতভাৱে আমাৰ প্ৰতিবাদ তীব্ৰতৰ গতিত আমি চলাই যাম। প্ৰয়োজনত আমি সমগ্ৰ হোজাই জিলাবাসীক লৈ, বিভিন্ন দল সংগঠনক লৈ আমি সৰ্বাত্মকভাৱে বন্ধ ঘোষণা কৰি সৰ্বস্তৰীয় ৰাইজক লৈ আমি প্ৰতিবাদী সভাৰ জৰিয়তেও আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম। কোনো কাৰণতে আমি আমচুৱে এই সিদ্ধান্ত মানি নলওঁ। অতি শীঘ্ৰে সিদ্ধান্ত বাতিল কৰিব লাগে আৰু আমি ডাঙৰ দাবীসমূহ মানিবলৈ আমি হোজাই জিলা আমচুৰ পৰা দাবী জনাইছোঁ। হোজাই জিলা সমিতিয়ে অসম চৰকাৰে হোজাই জিলা বিলুপ্তিকৰণ সিদ্ধান্তৰ বিৰোধিতা কৰি আমচু হোজাই জিলা সমিতিয়ে আজি হোজাই জিলাৰ প্ৰায় 9টা প্ৰান্তত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ আৰু প্ৰতিমূৰ্তি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে হোজাই জিলা বিলুপ্তিকৰণৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সেই সিদ্ধান্ত আমচুৱে মানি নলয়। ইতিমধ্যে আপোনালোকে গম পায় যে প্ৰায় এক দীৰ্ঘ সংগ্ৰামৰ বিপৰীতে 1983 চনত হোজাই মহকুমা, ইয়াৰ পিছত 2016 চনত আমাৰ হোজাই জিলা গঠন আমি এক দীৰ্ঘ আন্দোলনৰ পিছত আমি লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই জিলাখনত হঠাৎ চৰকাৰে কোনো ধৰণৰ ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ হোজাই জিলাখন বিলুপ্তি কৰি দিয়া হ'ল। আৰু এই বিলুপ্তিকৰণৰ ফলত হোজাই জিলাৰ ৰাইজে হোজাই শংকৰদেৱ নগৰে আৰু নগাঁৱে দৌৰি থাকিব লাগিব। চৰকাৰে কৈ আছে যে কোনো ধৰণৰ অসুবিধা নহয়, প্ৰশাসনিকভাৱে কোনো ধৰণৰ অসুবিধা নহয়। এইটোকো একেবাৰে ভুল কথা, কাৰণ কিছুমান ক্ষেত্ৰ আছে যে উপায়ুক্তৰ কিছুমান ক্ষমতা থাকে, সেই ক্ষমতাৰ কাৰণে কিছুমান কাম মহকুমা দিপতীয়ে কৰিব নোৱাৰিব, যাৰ বাবে আমি যাব লাগিব নগাঁৱত। আৰু নগাঁৱত গ'লে আমি যোৱাৰ লগে লগে আমাৰ ফাইলখিনিও যাব লাগিব নগাঁৱত। আৰু নগাঁৱত যোৱাৰ লগে লগে ফাইল অহা যোৱা কৰোঁতে আমাৰ জীৱন সৰ্বনাশ হ'ব। হোজাই জিলাৰ ৰাইজৰ জীয়াতো ভুগিব, হাৰাশাস্তি পাব। গতিকে পূৰ্বৰ যি স্থিতি আছে সেই স্থিতি বাহাল ৰাখিব লাগে। আৰু আমচু হোজাই জিলা সমিতিয়ে ইতিমধ্যে আন্দোলন ঘোষণা কৰিছে আৰু একৰ পিছত এক আন্দোলন যেতিয়ালৈকে চৰকাৰে সিদ্ধান্ত সলনি নকৰে আমচু হোজাই জিলা সমিতিয়ে আন্দোলন কৰিব। লগতে হোজাই জিলাৰ নাগৰিক সমাজ সকলো ওলাই আহিছে ইতিমধ্যে, তেখেতসকলেও আন্দোলন ঘোষণা কৰিব। গতিকে চৰকাৰক আজি আমি এই প্ৰতিবাদৰ জৰিয়তে পুনৰবাৰ দাবী জনাইছোঁ যে যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে সেই হঠকাৰী সিদ্ধান্ত বাতিল কৰিব লাগে।